আজি ইয়াতে এই যে ভলাটৰ বামুণজুলি অঞ্চলত উপস্থিত হৈ ননাই চেৰফাং সমষ্টিৰ অন্তৰ্গত আমাৰ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা উদ্যোগত যি ইয়াত গোৰ্খা গণ অভিৱৰ্তন লৈছে মই অতিকে আনন্দিত হৈছোঁ কাৰণ বিটিআৰত যিখিনি জাতি জনগোষ্ঠী আছে মুঠ 23টাকে জাতি জনগোষ্ঠী আমি একেলগে বসবাস কৰিব লাগিব আমাৰ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন সমস্যা আছে সেই সমস্যাবিলাক আমি উমৈহতীয়াভাৱে ছাত্ৰ সংগঠনে আন ছাত্ৰ সংগঠনৰ লগত জাতীয় সংগঠনে আন জাতীয় সংগঠনৰ লগত একেলগে মিলি পেলাই আমি কাম কৰিব লাগিব গোৰ্খা ছাত্ৰ সন্থা নিখিল বড়ো ছাত্ৰ সন্থা আমি দীৰ্ঘদিন ধৰি আমাৰ এই অঞ্চলত যিবিলাক সমস্যা আছে সমস্যা সমাধানৰ কাৰণে আমি কাম কৰি আহিছে তেওঁলোকে বিভিন্ন সময়ত বড়ো সমস্যা সমাধানৰ কাৰণে তেওঁলোকে আমাৰ লগত সহযোগ কৰি আহিছে আৰু আগন্তুক দিনত আমি বিচাৰোঁ আৰু আমি এটা কথা আমি স্পষ্ট কৰি লৈছোঁ যে বিটিআৰত বসবাস কৰা বা অসমত বসবাস কৰা গোৰ্খা জনগোষ্ঠীৰ যিমানখিনি সমস্যা আছে এই NRC সমস্যা ডিবটাৰৰ সমস্যা বিটিআৰত মাটি বাৰীক লৈ পেলাই বিভিন্ন শংকা ভুৱা প্ৰচাৰ অপপ্ৰচাৰ চলাইছে যে মানে UPPLৰ চৰকাৰ আহিলে ABSUৰ সমৰ্থিত চৰকাৰ আহিলে ইয়াত মাটি বাৰী গাড়ী লোৱা হ'ব মানুহবিলাকক খেদি দিয়া হ'ব এই সম্পূৰ্ণৰূপে মিছা বিটিআৰ চুক্তিৰ যোগেদি মানুহবিলাকে লেণ্ড এলটমেণ্ট ট্ৰেন্সফাৰ আৰু সেটেলমেণ্টৰ সুবিধা তেওঁলোকে পাব আৰু চৰকাৰ হোৱাৰ পিছতে যিবিলাক অমীমাংসিত মাটি বাৰী যি সমস্যা আছে এই 100% সমস্যাবিলাক সমাধান কৰাৰ কাৰণে নতুন চৰকাৰ পৰিৱৰ্তনৰ চৰকাৰ শান্তিৰ চৰকাৰ যি মানে সুশাসন দিব ৰাইজক সেৱা কৰিবৰ কাৰণে যি চৰকাৰে কাম কৰিবলৈ গৈ আছে প্ৰমোদ বড়োৰ নেতৃত্বত যি পৰিৱৰ্তনৰ চৰকাৰ হ'বলৈ গৈ আছে সেই চৰকাৰখনে কাম কৰিব তো গোৰ্খাসকলৰ যিবিলাক দাবী আছে যে মানে অসমত মানে গোৰ্খাসকলে অট'নমাছ কাউন্সিল বিচাৰিছে অসমত তেওঁলোকে মানে বিভিন্ন সমস্যা যিবিলাক অমীমাংসিত হৈ আছে সেই সমস্যাবিলাক যাতে সোনকালে সমাধান হওক এই ক্ষেত্ৰত আমি চৰকাৰক হেঁচা দিম আৰু দ্বিতীয় কথাটো হ'ল যে বিটিআৰ অঞ্চলত বসবাস কৰা সেই অঞ্চলত হাতী মানুহৰ সংঘাতৰ সমস্যা আছে তেওঁলোকে আগন্তুক সময়ত 40টা সমষ্টিৰ পৰা 60টা যেতিয়া সমষ্টি হ'ব তেওঁলোকে গোৰ্খা অধ্যুষিত অঞ্চলক লৈ পেলাই যিবিলাক মানে আপোনাৰ পৰিষদীয় সমষ্টি তেওঁলোকে বিচাৰিছে যে অন্তত মানে অধিক সৰহসংখ্যক সমষ্টিবিলাক তেওঁলোকে পাব পাৰে সেই ক্ষেত্ৰত আমাক কৈছে তো আমি গোটেই সমস্যাবিলাক সমাধানৰ কাৰণে আমি সদায় মানে দায়িত্ব সহকাৰে আমি কাম কৰিম আৰু নিখিল বড়ো ছাত্ৰ সন্থা আমি প্ৰতিশ্ৰুতি দিছোঁ ইয়াত যিখিনি ৰিজাৰ্ভেশ্যনৰ মানে কথা ইয়াত মানে চাকৰি বাকৰি কথা বা ইয়াত যিখিনি নেপালী MILA মৰ্যাদা পাব লাগে বা গোৰ্খা জনগোষ্ঠীৰ কলা সংস্কৃতি মানে সুৰক্ষিত কৰাৰ কাৰণে যিখিনি পৰ্যাপ্ত ব্যৱস্থা ল'ব লাগে চৰকাৰে যিখিনি কাম কৰিব লাগে সেই ক্ষেত্ৰত আমি একেলগে সমন্বয়েৰে মিলি পেলাই আমি কাম কৰি যাম আৰু গোৰ্খা মানে ৰাইজ বড়ো ৰাইজ আমি সদায় একেলগে আছোঁ একেলগে মিলি থাকিম সকলোৱে সুৰক্ষিত জীৱন পাব সকলোৰে ধন সম্পত্তি নিৰাপত্তা প্ৰদান কৰা হ'ব মাটি বাৰী নিৰাপত্তা প্ৰদান কৰা হ'ব আৰু এই ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থাই বিটিআৰবাসী 32 লক্ষ জনসংখ্যা 23টা জাতি জনগোষ্ঠীক আমি গেৰাণ্টি দিছোঁ যে আপোনালোকে নিশ্চিন্তৰে ইয়াতে জীৱন নিৰ্বাহ কৰক আপোনালোকক কোনেও ভয় দেখুৱাব নোৱাৰে কোনেও দাবী ধমকি দিব নোৱাৰে আপোনালোকে ইয়াতে সুৰক্ষিত জীৱন যাপন কৰিব পাৰিব এই ক্ষেত্ৰত মই স্পষ্ট আকাৰে ক'ব বিচাৰিছোঁ আৰু এই গোৰ্খা গণ অভিৱৰ্তনত আহি আমি আজি ABSU আৰু ABSU যৌথ প্ৰচেষ্টাৰে আজি আমি যি ইয়াত মানে এটা প্ৰয়াস চলাইছোঁ যে ননাই চেৰফাং সমষ্টিত UPPLৰ সমৰ্থিত প্ৰাৰ্থী UPPLৰ মনোনীত প্ৰাৰ্থী কৃষ্ণ বাহাদুৰ গিৰি ডাঙৰীয়া আৰু ABSU গোৰ্খা ছাত্ৰ সন্থা বা বিটিআৰ গোৰ্খা সমাজৰ সমৰ্থিত প্ৰাৰ্থী কৃষ্ণগিৰি ডাঙৰীয়া 100% জিকিবলৈ গৈ আছে আৰু প্ৰমোদ বড়োৰ চৰকাৰত কোকৰাঝাৰত যাই পেলাই তেওঁ এই চৰকাৰখনত ভাল এটা মৰ্যাদা পাব আৰু তেওঁ যাতে মানে বিটিআৰবাসী গোৰ্খা ৰাইজৰ কাৰণে কাম কৰিব পাৰে আৰু 5 চেৰফাং সমষ্টিত দীপক বৰাল ডাঙৰীয়া তেওঁ আজিৰ তাৰিখত জিকা এটা হিচাপত আগবাঢ়ি আছে আৰু ননাই চেৰফাং সম্পূৰ্ণ লিড লৈ পেলাই তেওঁ জিকি আছে ইয়াৰ কাৰণে মই ৰাইজক আহ্বান জনাম যে আগন্তুক যি 7 ডিচেম্বৰত হ'ব লগা যি নিৰ্বাচন আছে সেই নিৰ্বাচনত জনসাধাৰণে পৰিৱৰ্তনৰ কাৰণে শান্তিৰ কাৰণে সুশাসনৰ কাৰণে দুৰ্নীতি ভ্ৰষ্টাচাৰ অপশাসন উফৰাই পেলাই যাতে ডিক্টেটৰশ্বিপৰ চৰকাৰ উফৰাই পেলাই ভাল শাসন আমি আনিব পাৰোঁ ইয়াৰ কাৰণে ৰাইজে দলে বলে ভোটদান দিয়ে আৰু গণতন্ত্ৰৰ যি অধিকাৰ ভোটাধিকাৰৰ যি অধিকাৰ সেইটো সাব্যস্ত কৰিবৰ কাৰণে মই সকলো ৰাইজক আহ্বান জনাইছোঁ ধন্যবাদ।